গুড ইভিনিং ফ্ৰেণ্ডছ, আজি আকৌ নতুন এটা ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া আজি আমাৰ মন্দিৰত শৰাই আছে। কাতি মাহত আমাৰ শৰাই দিয়ে নহয়, তাৰ কাৰণে আমি যাব ওলাইছোঁ সকলো। এয়া আমি চাদৰ মেখেলা পিন্ধি ওলাইছোঁ, তাই বাৰু পিন্ধা নাই। গৈ থাকিম, আপোনালোকে শেষলৈকে ভিডিঅ'টো চাব। এয়া আমি সকলো গৈ আছোঁ মন্দিৰৰ ফালে। এয়া টেম্পল জগন্নাথ টেম্পলিঙত যাই আছোঁ। আমাৰ চাই থাকিব ভিডিঅ'টো শেষলৈকে। সেইটো জগন্নাথপুৰী নহয়, আমাৰ জগন্নাথ মন্দিৰ আছে। মন্দিৰৰ শৰাই দিবৰ কাৰণে আহিছোঁ। ওজন হৈছে দেই। আমি সকলো গৈ আছোঁ এতিয়া। ককা দেউৰীয়া, আমাৰ এইটো দেউৰীয়া ককা, চাই দি। এয়া আমি পাই গ'লোঁ আহি জগন্নাথ মন্দিৰত। এতিয়া ভিতৰত সোমাম, কি কৰোঁ চাই থাকিব দেই ভিডিঅ'টো শেষলৈকে। আৰু কেনেকুৱা পালে জনাব নাপাহৰিব, কমেণ্টত জনাই দিব আপোনালোকে কেনেকুৱা পালে ভিডিঅ'টো শেষত গৈ। এয়া এতিয়া আমি আহি পোৱাৰ পাছত শৰাই চৰাই বৰাব দেউৰীয়াই। এয়া আমাৰ ককা পুতি চাব, তেওঁ খুৰীদেউহঁতে কিবা কিবি কৰি আছে। মই এনেকৈ ভিডিঅ'টো কৰি ৰাখিছোঁ আৰু ধূনা চূনা জ্বলাই এতিয়া পুতি চাব তেওঁ। চাই থাকিব শেষলৈকে ভিডিঅ'টো। দেৱৰে উত্তম নিন্দা নকৰিবা মোক পদ যেন তেন হওক, তুমি হবে মোক কৃপা কৰা। অদৈৱকী নন্দন প্ৰভু তাহান দাসৰো দাস, বুলিয়া চৰণে চপাই ধৰা। ভকতৰ কৃপা বিনে ভাগৱতে কহে কেতেকে প্ৰাৰ্থনা কৰোঁ সবাৰো চৰণে ধৰো, নামে আকৌ কয়া এই ভকত হবত সদা প্ৰীতি ৰহু কমোৰ, আন একো মনে ইচ্ছা নাই। পাছত যেন কথা ভৈলা ব্ৰহ্মাৰ নন্দন বিত্ৰ নন্দিক বুলিলা, লয় হৰিৰে নাম হয়ো ভাই ভৱ নদীৰ প্ৰাণ, হৰি বিনে সংসাৰত গতি নাই। দক্ষৰ লগত আন ব্ৰহ্মাৰ মতে জানিয়া নন্দীয়া সমস্ত কীট ভৈলা। এয়া এতিয়া আমাৰ চাহৰ পৰ্ব আহি গ'ল। আমাৰ আজি খুৰীদেউহঁতৰ আৰু আমাৰ দুই ঘৰৰ শৰাই আছিল মন্দিৰত। এতিয়া এয়া দেউৰীয়া ককা আৰু খুৰীদেউৱে সজাই আছে, ময়ো সজাই আছোঁ। এয়া মিঠাই, বাতাচা, বুন্দিয়া ভুজিয়া, নিমকি, এনেকৈ চাহ আছে আজি দুই ঘৰ মিলি। সেয়া চাহ যে সকলোকে দিয়া হ'ব। আমাৰ আচৰিত তোমাৰ আমি তিৰিও জানি আমি তোমাৰ সাক্ষাৎ
এইটো আমাৰ বৰমাই হাঁহি দি মই ধুই যাকচোন দিছোঁ দে অনাহিয়া সমস্ত যায় বিশ্ব পৰিচয় ও কিটো নাৰী স্বামী ও নাযায় বছৰা কইলো কিহ কৌতুকত শুনিয়ে কিবা কন্যা গণে আপোনালোকে দেখিছে চাগে পাঠক বেলেগ বেলেগ হৈ আছে সকলোকে চাব দিছে এনেও যাৰ যাৰ ইচ্ছা আছে তেওঁ এবাৰ শেষ কৰিলে আৰু পুথি চোৱা লাষ্ট টাইম গুণ্ডি বুঢ়া তেওঁ শেষ কৰিব এতিয়া আমি এতিয়া সকলোৱে সেৱা কৰি এইয়া গাজি ভগাই আছে এনেকৈ পাততে একেবাৰে সজাই মেলি দিয়া হ'ব সকলোৱে খাই মেলি যাব আমি শেষত যাম আৰু ঘৰে ঘৰে আজিৰ কাৰণে পুথি চোৱা 8:30 শেষ হৈছে আমাৰ পুথি চোৱা বেছি দেৰিও নকৰোঁ বেছি মানুহো নহয় আমাৰ মন্দিৰত বাৰু এই দিশাগীতে এয়া সকলোকে বিলাই উঠি ময়ো খাম এতিয়া গাজি কল আপেল যি আছে খাই আমি এতিয়া মন্দিৰটো আকৌ যোনে মানে দিয়া এনেকৈ চাফা কৰি থৈ যাওঁ আৰু শেষৰখিনি এই সকলোখিনি কৰি আছোঁ ময়ো সাৰিম মন্দিৰটো ভণ্টিও সাৰিলে অলপমান এনেকৈ সাৰি মেলি সামৰি ধৰি সকলোৱে বিদায় ল'ম আৰু মন্দিৰৰ পৰা আজি তাই অলপ ভিডিঅ'টো কৰি ৰাখিছিল মোক আমাৰ ভণ্টিজনীয়ে এতিয়া বুলি ওলালোঁ সকলো আজিৰ কাৰণে ভিডিঅ'টো ইমানে আকৌ এটা নতুন ভিডিঅ' লগ পাম বাই বাই ফ্ৰেণ্ডছ